নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চৈতন্য ব্লগছলৈ। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাই মোৰ খুব ভাল লাগিছে। মোৰ দুদিন আগত এৰিছিলোঁ এটা ভিডিঅ' মই মটিভেশ্যনেলৰ ওপৰত, আৰু আপোনালোকৰে মাজৰ এগৰাকীয়ে মোক কমেণ্ট কৰিছিলে যে চৈতন্যদা, মই আপোনাৰ মটিভেশ্যনেল ভিডিঅ'ছবোৰ চাওঁ আৰু খুব ভাল পাওঁ, মটিভেট হওঁ মই। কিন্তু আজি মোৰ মনত এটা প্ৰশ্ন আছে আৰু সেই প্ৰশ্নটো মই আপোনাক সুধিম। যদি পাৰে আপুনি মোক অকণমান বুজাই দিব। প্ৰশ্নটো হৈছে, মই জীৱনত আজিলৈকে যিমান কাম কৰিছোঁ সদায় মই হাৰৰ সন্মুখীন হ'ব লগা হৈছে। মই জীৱনত জিকি নাপালোঁ। লাগিলে প্ৰতিযোগিতাই হওক, লাগিলে কিবা এটা কামেই হওক, মই সদায় হাৰি যাব লগা হয় লাষ্টত। তো আজি মোৰ প্ৰশ্ন আপোনালৈ যে আপুনি কি ছাজেষ্ট কৰিব মোক? হয়, খুব ধুনীয়া প্ৰশ্ন সুধিছা। মানুহৰ জীৱনত জিকাতকৈ বেছি মানুহে হাৰে, আৰু মই জনাত যেতিয়া মানুহে হাৰে তেতিয়াহে মানুহে জিকিবলৈ চেষ্টা কৰে। যদি সদায় তুমি জিকি থাকা তেতিয়াহ'লে তুমি জিকা কি বস্তু তুমি বুজিব নোৱাৰিলাহেঁতেন। গতিকে আজি তোমাৰ মনত যি হাবিয়াস আছে জিকাৰ কাৰণে, সেই হাবিয়াসেই তোমাক আগবঢ়াই লৈ যাব। আৰু এইখিনিতে মই এটা কাহিনী তোমাক কওঁ। কাহিনীটো হৈছে, এদিন এজন মানুহে সময়ক সুধিলে যে সময়, মই সদায় হাৰি কিয় যাওঁ? কিয় মই কেতিয়াও জিকিব নোৱাৰোঁ? সময়ে ক'লে যে ৰাতি হওক বা দিন হওক, পোহৰ হওক বা আন্ধাৰ হওক, বতাহ হওক বা বৰষুণ হওক, কিন্তু মই সদায় আগবাঢ়ি থাকোঁ। যি পৰিস্থিতি, যি পৰিৱেশেই নহওক, মই সদায় আগবাঢ়ি থাকোঁ। তো তুমি মোৰ লগে লগে আগবাঢ়ি থাকা, এদিন তুমিও জিকিবা। তো বুজি পালা চাগে? সময়ে এইটোৱে ক'ব বিচাৰিছে, যেনেকৈ সময় কাৰো কাৰণে ৰৈ নাথাকে, তুমিও কাৰো কাৰণে ৰৈ নাথাকিবা। নিজৰ জীৱনত তোমাৰ যি লক্ষ্য আছে, সেই লক্ষ্যৰ কাৰণে তোমাৰ যেনেকুৱাই পৰিস্থিতি নহওক, তুমি আগবাঢ়ি যোৱা আৰু এদিন তুমি জিকিবা। মনত ৰাখিবা, যেতিয়া তোমাৰ ৰাস্তাত তুমি আগবাঢ়ি গৈ থাকিবা, তেতিয়া বহুতে তোমাক প্ৰতাৰণা কৰিব, বহুতে তোমাক উভতি যাবলৈ ক'ব। কিন্তু যিদিনা তুমি জিকিবা, সেইদিনাখন সেই মানুহে তোমাৰ লগত গৈ থিয় দিব। আৰু সেইটোৱে হৈছে জীৱনৰ নিয়ম। মনত ৰাখিবা, পৃথিৱীত অকলে আহিছা, অকলেই যাব লাগিব। আজি কোনোবাই তোমাক সহায় কৰিছে, তেওঁক কেতিয়াও নাপাহৰিবা। তোমাক কোনোবাই মৰম কৰিছে, তেওঁলোকক সদায় লগত লৈ আগবাঢ়ি যাবা। আৰু কোনোবাই তোমাক প্ৰতাৰণা কৰিছে, তো সেইটো তুমি মনত ৰাখিবা। যি মানুহে তোমাক প্ৰতাৰণা কৰিছে, যেতিয়া তুমি জিকি যাবা, সেই মানুহে তোমাক মৰম আৰু চেনেহৰ চকুৰে চাব, তোমাৰ লগত আহি থিয় দিব। গতিকে মানুহৰ জীৱনৰ এইটোৱেই নিয়ম। মানুহৰ জীৱন দুদিনীয়া, আৰু এই দুদিনৰ জীৱনত তুমি এনেকুৱা কিছুমান কাম কৰি যাব লাগিব, যিটো তুমি থাকোঁতেও মানুহে তোমাক মনত কৰে, আৰু তুমি যোৱাৰ পিছতো তোমাক মানুহে মনত পেলায়। মানুহৰ জীৱনত আটাইতকৈ আপোন হৈছে মানুহৰ চকু পানী, যি সুখত হয়তো লগত নাথাকিব পাৰে, কিন্তু দুখত সদায় লগত থাকে। মানুহে জীৱনত হাৰাৰ দুটা কাৰণ আছে। এটা হৈছে মানুহে কি ক'ব, আনটো হৈছে মই নোৱাৰোঁ। গতিকে যিদিনা মানুহে কি কৈছে তুমি এৰি নিজৰ অন্তৰৰ কথা শুনিবা, নিজৰ অন্তৰে কি কৈছে সেইটো মনত ৰাখিবা, সেইদিনাই তুমি সফলতাৰ ফালে আগবাঢ়ি যাবা। আৰু লাহে লাহে তুমি জিকিবলৈ চেষ্টা কৰিবা, আৰু এদিন জিকি যাবা। আৰু নোৱাৰোঁ শব্দটো কেতিয়াও ব্যৱহাৰ নকৰিবা, কাৰণ জীৱনত যদি তুমি জন্ম লৈছা, জীৱনত প্ৰত্যেকটা কামেই তুমি পাৰিবা। মানুহে কিয় ভাবে যে মানুহে কি কয়? মানুহেতো ক'বই। তুমি জিকিলেও মানুহে ক'ব, আৰু তুমি হাৰিলেও মানুহে ক'ব। গতিকে এটাই বস্তু মনত ৰাখিবা, তোমাৰ লক্ষ্য। তোমাৰ লক্ষ্যৰ কাৰণে তুমি যি কৰিব লাগে কৰা, কিন্তু ভুল পথ আৰু আপোনজনক কেতিয়াও নেৰিবা। কাৰণ তোমাৰ ভাল চিন্তা কৰা মানুহে তোমাৰ সদায় ভালেই চিন্তা কৰে,
হয়তো বুজাত খেলি মেলি হ'ব পাৰে, কিন্তু যিদিনাখন তুমি তোমাৰ কৰ্মত সফল হ'বা সেইদিনাখন সেই মানুহেও বুজি পাব যে তুমিও ভুল নাছিলা। সময় কেতিয়াও কাৰো কাৰণে নৰখে আৰু তুমিও কেতিয়াও কাৰো কাৰণে নৰখিবা। নিজৰ জীৱনত যি কাম আছে সেই কাম কৰি যোৱা। তুমি সফল হ'বৰ কাৰণে, তুমি জিকিবৰ কাৰণে যি কৰিম বুলি ভাবিছা, যি কৰ্মত আগবাঢ়িম বুলি ভাবিছা, তুমি কৰি যোৱা। জীৱনত সকলোতকৈ ডাঙৰ জয় হ'ল তুমি এনেকুৱা এটা কাম কৰি দেখুওৱা যি সকলোৱে ভাবিছিল তুমি এই কামটো কেতিয়াও কৰিব নোৱাৰিবা। সেইদিনাখন চাবা তোমাক যোনে যোনে প্ৰতাৰণা কৰিছিল সেই মানুহেও তোমাক আশীৰ্বাদ দিবলৈ নিজৰ হাত দাঙিব। গতিকে সময় যেনেকৈ কাৰো কাৰণে নৰখে, তুমিও নৰখিবা। নিজৰ কামত আগবাঢ়ি যোৱা। সফলতাই তোমাক চুব আৰু তুমি এদিন জয় হ'বা। গতিকে মোৰ মটিভেশ্যনেল ভিডিঅ'ছবোৰ চাই যদি আপোনালোকে সঁচাই মটিভেট হয়, ভাল পায়, তেতিয়াহ'লে মোৰ চেনেল চৈতন্য ব্লগছটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ' আপোনালোকে সদায় চাই থাকিব পাৰিব। গতিকে আজিলৈ ইমানেই।